অসম জাতীয় পৰিষদে ভক্তিৰ প্ৰদৰ্শন কৰিলে। কপাই তুলিলে দিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বেটী। দিং সমষ্টিৰ মৈৰাবাৰীত ইন্দিৰা খেলপথাৰত সহস্ৰাধিক লোকে যোগদান কৰিলে এজেপি দলত। 15 বছৰ ধৰি AIUDF দলৰ দখলত থকা সমষ্টিত এজেপি তথা লুৰিণজ্যোতি গগৈয়ে বজালে ৰণৰংকা। উক্ত মৈৰাবাৰীৰ যোগদান সমাৰোহত উপস্থিত হয় লুৰিণজ্যোতি গগৈয়ে উদ্দান্ত ভাষণ দি ৰাইজক মুগ্ধ কৰিলে। লগতে উক্ত যোগদান সমাৰোহত উপস্থিত থাকে এজেপি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপসভাপতি দুলু আহমেদ আৰু দলৰ অন্যান্য ব্যক্তিসকল। এজেপি দলৰ বিষয়ববীয়াসকলে কি মন্তব্য কৰে চাওক আমাৰ প্ৰতিবেদন। স্পষ্ট আগৰ পৰাই যিসকল বৈধ ভাৰতীয় নাগৰিক আছে তেওঁলোকৰ নাম সন্নিৱিষ্ট হ'ব লাগে। যিসকলৰ ওচৰত নথি পত্ৰ আছে তেওঁলোকক যিটো হাৰাশাস্তি কৰিছে, হাৰাশাস্তি কৰাটো চৰকাৰ ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া। আৰু আমি ক'ব খুজিছোঁ যে অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে যিসকল বৈধ ভাৰতীয় নাগৰিকক নথি পত্ৰত থকাৰ পিছতো হাৰাশাস্তি কৰিছে তেওঁলোকক আমি আইনী শাস্তি ৰিভেৰিফিকেশ্যন সন্দৰ্ভত কি ক'ব আপুনি? ৰিভেৰিফিকেশ্যন সম্পৰ্কত আমি ইতিমধ্যে আগতেও উল্লেখ কৰি আহিছোঁ। আমি যিটো বিভিন্ন ধৰণৰ খেলি মেলি দেখা পাইছোঁ, বহুত বিসংগতি আছে, সেইকাৰণে এটা চেম্পল ছাৰ্ভে কৰি তাৰ ওপৰত আমি ৰিভেৰিফিকেশ্যন কৰিবৰ কাৰণে আমাৰ এটা মডেল আমি ইতিমধ্যে দিছোঁ উচ্চতম ন্যায়ালয়ত। আমাৰ এফিডেভিট জমা দিয়া আছে। শপতনামাত এই কথা উল্লেখ কৰা হৈছে যে যি অঞ্চলসমূহত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, য'ত বিদেশী মানুহৰ নাম সোমোৱা বুলি কোৱা হৈছে বা য'ত বৈধ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট হোৱা নাই, সেই ঠাইসমূহ চাই চিলেক্ট কৰি এটা বিশেষ মডেল আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত অৰ্পণ কৰিছোঁ। তাৰ ভিত্তিত ৰিভেৰিফিকেশ্যনৰ কথাটো আমি উল্লেখ কৰিছোঁ। যোৱাকালি ডক্টৰ হীৰেণ গোহাঁই আৰু অজিত ভূঞা আৰু দেৱব্ৰত সকলো দলকে আহ্বান জনাইছে, একত্ৰিত হ'ব। আপোনালোকৰ দলৰ স্থিতি কি হৈছে? আমি স্থিতি প্ৰথম পৰাই স্পষ্ট কৰি আহিছোঁ। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত আমি কেতিয়াও কোনো কাৰণতে আমি এলায়েন্স নকৰোঁ, ঐক্যবদ্ধ নহওঁ। কাৰণ ৰাষ্ট্ৰীয় দলসমূহৰ মাজত যিটো চৰিত্ৰ, সেই চৰিত্ৰটো একে আছে। কংগ্ৰেছেও 2014 চনৰ 31 ডিচেম্বৰলৈকে অবৈধ বিদেশীক তেওঁলোকে সংস্থাপিত কৰিব লাগে বুলি ধৰ্মৰ ভিত্তিত তেওঁলোকে এফিডেভিট দিছে উচ্চতম ন্যায়ালয়ত, জমা হৈ আছে। আৰু বিজেপিয়েতো অবৈধ হিন্দু বিদেশীক তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে ইতিমধ্যে নাগৰিকত্ব দি দিলে। গতিকে বিদেশীৰ সম্পৰ্কীয় বিষয়টোত কোনো ধৰণৰ পাৰ্থক্য নাই। কংগ্ৰেছ বিজেপি চৰিত্ৰগত কোনো পাৰ্থক্য নাই। আৰু সাম্প্ৰদায়িক যিটো দৃষ্টিভংগী, সাম্প্ৰদায়িকতাৰ ক্ষেত্ৰত বিজেপি আৰু AIUDFৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োটা সমভাৱে সাম্প্ৰদায়িক। আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলটোৰ ফালৰ পৰা কাৰ বিৰুদ্ধে তেওঁলোকে ভোট দিব পৰা নাছিল। বিজেপি আৰু AIUDFে দুখন জিলা পৰিষদ একেলগে কৰিছিল, নগাঁও আৰু দৰং। তেওঁলোকৰ লগত এটা সম্পৰ্ক আছে। গতিকে সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত এটা মিটিং পইণ্ট বা এটা মিলন থাকে। গতিকে অসমৰ কাৰণে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলে ইয়াৰ যিটো অধিকাৰ, অসমৰ মানুহৰ যিটো অধিকাৰৰ প্ৰশ্ন, আত্মনিয়ন্ত্ৰণৰ চিন্তা, উন্নয়ন, সংবিধান প্ৰদত্ত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যিবোৰ অধিকাৰ, এইবোৰ কোনো কাৰণতে কেতিয়াও তেওঁলোকে ন্যায় প্ৰদান নকৰে। সেইকাৰণে অসমৰ ৰাইজৰ কাৰণে জাতীয়তাবাদ, আঞ্চলিকতাবাদেই হ'ল মূল বিকল্প, যাৰ যোগেদি আমাৰ অসমৰ মানুহৰ সৰ্বাংগীন উন্নয়ন হ'ব পাৰে। সকলো মানুহৰ অধিকাৰ, তেওঁলোকৰ সামূহিক উন্নয়নত আমি আগবাঢ়িব পাৰোঁ। যোৱাকালি যিটো অপিনিয়ন পোল ওলাইছে, NDA আকৌ পুনৰ অসমত চৰকাৰ গঠন কৰিব, আপোনাৰ কি ক'ব আপুনি অপিনিয়ন পোলৰ? অপিনিয়ন পোলটো আগতেও বিহাৰতো হৈছিল। বিহাৰত অপিনিয়ন পোলৰ তেজস্বী যাদৱৰ চৰকাৰে হৈছিল। অপিনিয়ন পল আৰু যিটো অপিনিয়ন পল আপুনি হ'বলৈ কিমান হ'ব লাগে নিশ্চয় জানে, 45টা দিন লাগে। আমাৰ দল গঠন হোৱা কিমান দিন হ'ব? গতিকে এইটো আমাৰ দল গঠন হোৱাৰ আগৰ অপিনিয়ন পল এটা আনি অসমৰ জনগণক বিভ্ৰান্ত কৰিবলৈ উঠি পৰি লাগিছে। গতিকে এই গোটেই অপিনিয়ন পলটো এতিয়া জানে যে যিবোৰ এজেঞ্চি আছে, ABP নিউজ কাৰ হৈ পৰে। আপুনি ABP নিউজ চালেই গম পাব বিজেপিৰ এজেণ্ট হিচাপে কাম কৰে। বা আন যিবোৰ তেনেকুৱা অনুষ্ঠান আছে যে ভয়াৱহ, তেওঁলোকে বিজেপিৰ যিটো ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন যিবোৰ আছে, প্ৰেছ, ন্যায়ালয়, এইবোৰত অবাধ দখল অন্দাজি চলে। গতিকে চৰকাৰে নিজৰ মতে তেওঁলোকৰ নিজৰ চিন্তাৰে বস্তুটো আগবঢ়াই লৈ যায়। গতিকে আমি অসমৰ ৰাইজৰ ওপৰত বিশ্বাস ৰাখিছোঁ। চাৰিওফালে যেতিয়া অসম জাতীয় পৰিষদৰ প্ৰতি মানুহৰ সমৰ্থন, উৎসাহ উদ্দীপনা, মানুহৰ সহায় সহযোগিতা বাঢ়িছে,
তাৰ লগে লগে চৰকাৰে নিজে ভয়তে তেওঁলোকে এনেকুৱা ধৰণৰ কথা বতৰাই মানুহক বিভ্ৰান্ত কৰিবলৈ চিন্তা চৰ্চা কৰিব আৰু কথা বতৰা কাম কাজ কৰিব সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিব 65% ৰাজনীতি কৰিব মিয়া মিউজিয়ামৰ ৰাজনীতি কৰিব মোগলৰ আক্ৰমণৰ কথা ক'ব বহু কথা ক'ব গতিকে নিৰ্বাচনৰ সভাসমূহলৈ আহোঁতে তেওঁলোকে উন্নয়নৰ কোনো কথা নকয় তেওঁলোকে আজি ৰাইজৰ ওচৰলৈ 5 বছৰ তেওঁলোকৰ উন্নয়নৰ খতিয়ান লৈ আহিব লাগিছিল তেওঁলোক নাহে তেওঁলোকে নাচ বাগ কৰিব লাগিব চাই থাকক তেওঁলোকে নাচ কৰিব গান গাব গতিকে এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিয়া হৈছে ৰাইজলৈ আহ্বান যে এনেকুৱা ধৰণৰ কথা পাতল কথাত যাতে ৰাইজ বিভ্ৰান্ত নহয় কি হ'ল কি নাই আপোনালোকে নিজে হিচাপ নিকাচ কৰক যোৱা বিগত সময়ছোৱাত কি হ'ল সাম্প্ৰদায়িকতাৰ পৰিৱেশে কোনটো স্তৰ পালেগৈ অসমৰ ৰাইজে সকলো জাতি জনগোষ্ঠী মানুহৰ সমন্বয়ত অসমৰ সামূহিক জাতীয়তাবাদ গঢ়ি তুলিব নে আমি সৰ্বকালৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিম সেইটো পৰিৱেশ ৰাইজে সিদ্ধান্ত ল'ব ৰাইজক আমি জানো বিশ্বাস কৰোঁ যে ৰাইজে এবাৰ সঠিক সিদ্ধান্ত ল'ব আৰু ৰাইজে অসমত শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব আৰু এখন জাতীয়তাবাদৰ চৰকাৰ যে অসমত হ'ব একৈছত এইটো নিশ্চিত সত্যনন্দন বৰুৱা সন্দৰ্ভত বেলেগ এনেকুৱা ধৰণৰ মানুহৰ কথা আমি উত্তৰ দিয়াৰ প্ৰয়োজন বোধ কৰা নাই আৰু চব আমি অসমৰ ৰাইজে কেৱল মাত্ৰ সাম্প্ৰদায়িকতাহীন এটা পৰিৱেশ বিচাৰিছোঁ আৰু সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ পৃষ্ঠপোষক হ'ল চৰকাৰে এৰি দিছে কাখন আনি দিয়াৰ লগে লগে তেওঁলোকৰ সাম্প্ৰদায়িক দৃষ্টিভংগীটো ওলাই পৰিব ভোট বেংকৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণৰ স্বাৰ্থত সংবিধানৰ মূল কাঠামোৰ বিৰোধী কাম যেতিয়া কৰিবলৈ তেওঁলোকে পিছ হুহুকি অহা নাই তেতিয়াহ'লে তাতে বুজি পোৱা যায় যে বিভিন্ন ধৰণৰ কথা বতৰা NRC বিষয়ত সাম্প্ৰদায়িক দৃষ্টিভংগী তেওঁলোকৰ যিকোনো ধৰণৰ সমগ্ৰ অসমৰ উন্নয়নৰ কথা বতৰাটো তেওঁলোকে সাম্প্ৰদায়িক দৃষ্টিভংগী আনকি অধিকাৰৰ প্ৰশ্নটো ভোটৰ প্ৰশ্ন যেতিয়া ভোট মানে অধিকাৰৰ প্ৰশ্ন এইটো সংবিধান প্ৰদত্ত অধিকাৰ ভোটদান কৰা তাতো যেতিয়া কয় যে 35% ভোট নালাগে মইৰাবাৰী ৰূপহী আৰু ঢিঙৰ ভোট নালাগে তাতো তেওঁলোকৰ সাম্প্ৰদায়িকতা গতিকে এই সাম্প্ৰদায়িকতাৰ বিষয়বস্তু কোনে সিঁচিছে ইয়াৰ মালিক কোন ইয়াৰ চৰ্দাৰ কোন ইয়াৰ নেতৃত্ব কোনে লৈছে এইটো মানুহে এইটো হিচাপ নিকাচ কৰিব লাগিব এখন চৰকাৰৰ মূল দায়িত্ব কোনে গ্ৰহণ কৰে মুখ্যমন্ত্ৰী বা চৰকাৰখনৰ মুৰব্বী মন্ত্ৰীসকলে গতিকে অসমত যদি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি হৈছে তাৰ মালিক কিন্তু চৰকাৰে এই পৰিৱেশ সৃষ্টি কৰে ৰাইজৰ দলৰ লগত মিত্ৰতা কিমান আগবাঢ়িছে যোৱাকালি মিত্ৰতাটো হ'লেই চূড়ান্ত হ'বই কথা বতৰা চলি আছে কিন্তু একেদিনাই কোৱা কথা নহয় সকলো ধৰণৰ কথা বতৰা বিশ্লেষণ হ'ব বিচাৰ বিশ্লেষণ চূড়ান্ত যেতিয়া হ'ব ৰাজহুৱাভাৱে সিদ্ধান্ত